হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। এইটো ভিডিঅ' মই বনাব লৈছোঁ কেইটামান মানুহৰ কাৰণে। হয়তো আপোনালোকৰ লগতো এনেকুৱা হ'ব পাৰে। কিছুমান মানুহে কৈ আছে যে হাই ছেকেণ্ডাৰী যোনে পৰীক্ষা দিছিলে তাৰ ইংলিছ পেপাৰ বেয়া হৈছে। কিছুমান মানুহে তেওঁলোকক কৈ আছে যাৰ বেয়া হৈছে যে তহঁতে পঢ়া নাই, বা যোনবিলাকে পৰীক্ষা দি গৈছে আৰু সেইবিলাকে কৈ আছে যে তহঁতে পৰীক্ষাত পঢ়া নাই, আমি 1 ঘণ্টাত সেই পেপাৰখন লিখি চেছ কৰিব পাৰিম। মই তেওঁলোকক ক'ব বিচাৰিছোঁ তেনেকৈ যাতে আনক বেলেগক নকয়, কাৰণ আপোনালোকে পৰীক্ষা দি গৈছে হয়, বা আপোনালোকে জানে, মই জানো আপোনালোকে মোতকৈ হয়তো বহুত বেছি জানিব পাৰে। তথাপি এটা কথা যে সেনেকৈ চেলেঞ্জ কৰি কথা নক'ব যে 1 ঘণ্টাত লিখি চেছ কৰিম বা কিবা কৰিম। মানে আপোনালোকে যোনখন পেপাৰ দিছিলে সেইখন দিছে সেইটো একে পেটাৰ্ণত আহি আছে, কিন্তু আমাৰ এই যোনখন মানে এইবাৰ নতুনকৈ হৈছে সেইখন পেটাৰ্ণটো চেঞ্জ হৈছে, আৰু কিছুমান শব্দ নতুন টান শব্দ সোমাইছে পেপাৰখনত। আপুনি আৰু যদিহে আপোনালোকে 1 ঘণ্টাত নহয় 4 ঘণ্টাতো লিখিব পাৰে টাইম উলিয়াই, এইখিনি লিখি ছ'চিয়েল মিডিয়াত আপলোড কৰক। কিয়নো যদিহে আপোনালোকে এই পেপাৰখন লিখি যদি আপলোড কৰে, তেতিয়া ইয়াৰ পিছত যোনে হাই ছেকেণ্ডাৰী দিব তেওঁলোকৰ বহুতো সহজ হ'ব দিয়াত, তেওঁলোকে হয়তো বুজি পাব। এইখিনিয়ে মই ক'ব লগা, আৰু যাতে যি টি নকয়।